নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই শেৱালি ফুলৰ দুটা ৰেচিপি দিম আপোনালোকে সুন্দৰকৈ চাব আৰু চাই ভাল পালে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়া মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে চাব। আৰু এতিয়া আহোঁ ৰেচিপিলৈ। এয়া মই বিলাহী এটা মিহিকৈ কাটি লৈছোঁ আৰু শেৱালি ফুল ভালদৰে ধুই লৈ পানীটো চেপি লৈছোঁ। আৰু এয়া মই আদা নহৰু পেষ্ট লৈছোঁ, পিঁয়াজ কাটি লৈছোঁ আৰু এইফালে মছলাসমূহ এনেকৈ পেকেটত লৈ লৈছোঁ। প্ৰয়োজন অনুসৰি মই দিম আৰু এইফালে মাছৰ কণী। ঠিক আছে, তেনেহ'লে বেছি পলম নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। মই গেছত কেৰাহীখন গৰম হ'বৰ কাৰণে দিছোঁ আৰু এতিয়া তেল দিম। মই জিৰা দুটামান দি লৈছোঁ। মই পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজি ল'লোঁ। তাৰপাছত প্ৰত্যেকবিধৰে মছলা অলপ অলপকৈ দি ভালদৰে লৰাই দিলোঁ। এতিয়া মই দিম হালধি, তাৰপাছত দিম বিলাহীখিনি অলপ গলি যোৱাকৈ ভাজি ল'ম। তাৰপাছতে দিম মাছৰ কণী। বিলাহী গলাৰ পাছত মই মাছৰ কণীখিনি দিলোঁ আৰু প্ৰয়োজন অনুসৰি নিমখ দি দিলোঁ। এতিয়া ভালদৰে লৰাই দিম। মাছৰ কণীখিনিত ভালদৰে মছলা, নিমখ ইত্যাদি ভালদৰে যাতে সোমায় তাৰ বাবে লক্ষ্য ৰাখি ভালদৰে এনেকৈ লৰাই দিব লাগে, ভাঙি ভাঙি দিব লাগে, তেতিয়াহে টেষ্টি হ'ব খাবলৈ। এতিয়া মই শেৱালি ফুলখিনি দি দিলোঁ আৰু এতিয়া ভালদৰে লৰাই অলপ সিজিবলৈ দিওঁ। মোৰ শেৱালি ফুল আৰু মাছৰ কণী ভজা ৰেচিপিটো হৈ গ'ল। এয়া চাওক, দেখিবলৈ ইমান ধুনীয়া লাগিছে নহয়নে? খাবলৈও যথেষ্ট সোৱাদ হয়। আপোনালোকেও যদি বনাই খোৱা নাই এনেদৰে নিশ্চয় বনাই খাব। মাছৰ কণীৰ সৈতে শেৱালি ফুলৰ ৰেচিপিটো আপোনালোকে কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে এটা আপোনালোকক কথা কওঁ, ভিডিঅ'টোৰ আৰম্ভণিতে যিহেতু মই আপোনালোকক কৈছিলোঁ যে আজি শেৱালি ফুলৰ দুটা ৰেচিপি আপোনালোকলৈ আগবঢ়াম বুলি, কিন্তু ভিডিঅ'টো বেছি দীঘলীয়া হৈ যাব যে, সেয়েহে মই দুটা ৰেচিপি আপোনালোকলৈ আগবঢ়াব নোৱাৰিলোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো কেনে পালে কমেণ্ট এটা কৰি জনাব আৰু পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।